নমস্কাৰ, গুড মৰ্ণিং সকলোকে। আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ ফুৰিবলৈ, আৰু ফুৰিবলৈ গৈ আছোঁ প্ৰথম তেজপুৰ, তাৰপিছত যোৰহাট। অলপ লং জাৰ্ণি হ'ব। চব বেডিং পত্ৰ গাড়ীত পূৰা পেকিং কৰি লৈছোঁ। আমাৰ 4টাৰে বহুত ল'ব লাগে, একদম ৰাতিপুৱাৰ পৰা হৈয়ে নাহে। প্লেনিং আছিল 7টাত আৰু আমি ওলাইছোঁ 10টাত। ইমান লেট। আচ্ছা, একো নহয়, যি নহওক বাৰু। এতিয়া আমি গৈ আছোঁ তেজপুৰ, আৰু আমাৰ লগত আৰু এটা ফেমিলি যাব, এওঁৰ লগৰ। আপোনালোকক দেখুৱাম কি কি চালোঁ, কি কি ফুৰিলোঁ, আৰু আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু মোৰ লগত থাকিব আজি 2 দিন, আজিৰ পৰা আৰম্ভ কৰি কালিলৈকে। যদি কালি প্ৰব্লেম হৈ যায় তো কালিও ৰৈ দিম। যদি অসুবিধা নহয়, আহিবলৈ সুবিধা হয়, তেতিয়াহ'লে পৰহিলৈকে নাথাকোঁ। এতিয়া আমি মোৰ সামুদি আছে। আমি আহি পালোঁ মহাভৈৰৱ মন্দিৰ। আৰু এতিয়া কেইটা বাজিলে? 3টা 20 আহি পালোঁ। 10টা বজাত জাৰ্ণি, আৰু 3টা বজাত ৰাস্তাত ৰখা আছে। চা এইটো এই মা আছে। Baru 1 menit. Okur. Hah? 5টা বাজিল, আৰু এতিয়া আমি অগ্নিগড়ত চা। ৰ'বা, মানুহ হয় দেই গধূলিও। ৰ'বা, নপৰে। বলা আহা। মা ভাগৰ লাগি যায়। অগ্নিগড় আনিছে। হৰিহৰ যুদ্ধ। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন দেখা পায়। হা? অঁ, ভাগৰ লাগি যায় চিৰিকেইটা উঠোতে। বেলেগ কোনে, এইখিনিয়ে আৰু কি। অগ্নিগড় পাহাৰ। কিন্তু বমি করবি দেই। টিকেট করে তো কল পার্ক। তারপরে 3য় শ্রেণীতে আহা, মানে 3য় শ্রেণীত পঢ়ি আছো। বা কি ধুনীয়া লাগছে হা, কল পার্ক। প্লেনখন এই ৰতে আছে, প্লেনখন। মই সেইফালে আছে। এতিয়া ৰাতি আকৌ লাইটৰ পোহৰে। চিত্ৰলেখা উদ্যান, সেয়ে কল পাৰ্ক বুলি কয় ন। Iden neon.
নিয়স চিধা চিধা আহি থাকক ৰাস্তাত মানুহ আছে এই পৌৰসভাৰ কাৰ্যালয় পাৰ হলো হা পৌৰসভা কাৰ্যালয় পৌৰসভা কাৰ্যালয় পাৰ হৈ আহি থাকক চিধা আহি থাকক কেইটা বাজিল বাবা 11:20 11:20 গাড়ী এটা কৰি আহিলে ক'ৰবাত হ'ল সিগনেলটো পাইছেহি নে পাইছো সিগনেলটো পাৰ হৈ আহক আহি থাকক সিগনেল পাৰ হৈ আহি থাকক ফুট অভাৰ ব্ৰিজটো কি পাৰ হ'ব লাগে হা ফুট অভাৰ ব্ৰিজটো পাৰ হয় নেকি আমার অবস্থা বারোটা বাজিবই ন 20 মিনিট আছে আৰু কাৰোবাৰ বাৰ্থডে থাকিলে ভাল আছিলে বাৰ্থডে উইচ কৰিব পাৰিলো এই Sikuda side. Plan is Lee? 167. আৰু ৰাতি প্ৰায় 11:30 বাজি গ'ল ন কেইটা বাজিল হা এইটো কাৰ ফোন বাবাৰটো এইটো হিৰকৰ নেকি কেইটা বাজিল আৰু আমি যেতিয়া ফ্ৰেছ হ'ম তাৰপিছত কালি ৰাতিপুৱা আমি এতিয়াতো আহি পালোঁ যোৰহাট আৰু কালি আমি যাম ঢেকীয়াখোৱা নামঘৰ গুড মৰ্ণিং আৰু আমি সকলোৱে এতিয়া ৰেডি হৈছোঁ যোৰহাটৰ নামঘৰত যাবলৈ আৰু ভাগৰ লাগিছে কালি ইমান দীঘলীয়া যাত্ৰা তাৰপিছত আজি আকৌ এনেকুৱা যিয়ে নহওক ক'ৰবাত যাম বুলি ক'লে ভাল লাগে ৰাতি টোপনি সেনেকৈ ভালকৈ হোৱা নাই মই অলপ দিগদাৰী দিছে গুণুমা অঁ এইবোলে চাই দিয়া নাখায় মা নাখায় অঁ মোৰ চাৰ্জাৰটো নাই হোৱা অঁ আমি সোমাই গ'লোঁ ঢেকীয়াখোৱা নামঘৰ গেটখন উঠাবই নাপালোঁ যাব লাগিব আৰু অলপমান ন আৰু ঢেকীয়াখোৱা নামঘৰ কি ধুনীয়া নামঘৰটো ইয়াত এনেদৰে একেলগে চাকি জ্বলায় দিছ তিনিখন একেলগে দিছ না মেইন চাকি ঘৰত কৃষ্ণ সেইখনো জ্বলাই দিয়ে থকাবো নকৰে তেল উৰি আছে চেপি দিয়াচোন বহুত ডাঙৰ এৰিয়া এইটো বৰ ধুনীয়া আশীৰ্বাদ দি আছে চব
ধুনীয়া লাগিছে কিন্তু নামঘৰটো আহি দেই নহয় ৰ ভাল লাগিছে ন আহি এইটো তলৰ পৰা হয় ওপৰৰ পৰা ক্লিন ছিঙিছিলে নেকি তলৰ পৰাই হয় উঠিম ৰ'ব এইটো কি বস্তু না বৰ ধুনীয়া লাগছে সূৰ্যটো সেইকাৰণে ভিডিঅ' কৰি দিছোঁ হেৰি ভোক লাগে না বাচ্ছা আচ্ছা এই ট্ৰিপটো কেনেকুৱা লাগিল হিৰক কেনেকুৱা লাগিছে কোনটো এই ট্ৰিপটো কেনেকুৱা লাগিল সেই সুধিছো বেয়া লাগিব ভাল লাগিছে পম্পিৰ মোৰ 27 লাগছে আৰু আমাৰ টিকলু এই মামি মা ক মা মাতিছে চিধা আমাৰ গুণু কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া ন সস্তিক স্বস্তিক স্বস্তিক বোলে আচ্ছা আমি এতিয়া ঘৰলৈ গৈ আছো এটা দুটা গড় দেখি পালো দুটা নহয় তিনিটাই দিয়াচোন ন এটাতো ভালকে দেখি নাপালো বাৰু হাতী বনৰীয়া হাতী হৰিণা ৰাস্তাৰ পৰাই চব দেখি পায় নোসোমালেও হয় এনেকে ভালকে ৰখি ৰখি আহিলে চব দেখাই পায় আৰু মোৰ পিয়া লাগছে মস্ত খাব মনে আকৌ পানী আমি ৰাতি 9টা 10টা বজাৰ ভিতৰত ঘৰ পাম ন পাব লাগে কি চালা হাতী দেখো কি চালা হাতী হাতী হৰিণা 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 গড় বাঘ আৰু কি চালো হাতী বান্দৰ বান্দৰ দেখি বান্দৰ কলিয়া ভোমৰা দৰৱ